নমস্কাৰ, মোৰ অংকিতা ফেশ্বন এণ্ড ক্ৰিয়েশ্যন চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই ব্লাউজৰ কিছুমান ডিজাইন আপোনালোকক দেখাম আৰু যদি আপোনালোকৰ পচন্দ হয় বা ল'ব বিচাৰে অৰ্ডাৰ কৰিব পাৰিব আৰু অতি কম মূল্যত পাব এই ব্লাউজকেইটা। যিটো আপোনালোকৰ ব্লাউজ মন পচন্দৰ হয় সেইটো স্ক্ৰীনশ্বট লৈ যিটো স্ক্ৰীনত অৰ্ডাৰ নম্বৰ দিয়া আছে সেইটো নম্বৰত হোৱাটছএপ কৰিব পাৰিব। মোৰ ঘৰ ৰঙিয়া পুথিমাৰী, কামৰূপ ডিষ্ট্ৰিক্ট। আপোনালোক যদি ওচৰৰ হয় ডাইৰেক্ট মোৰ ঘৰৰ পৰা ল'ব পাৰিব আৰু যদি দূৰৰ হয় তেতিয়া অনলাইন যোগে বা কুৰিয়াৰ ব্লুডাৰটোত মই কাপোৰবিলাক পঠাব পাৰিম। পে'মেণ্টটো অনলাইন হ'ব, গুগল পে' বা একাউণ্টত দিব লাগিব। আৰু মোৰ আপোনালোকে যদি বোৱা কাপোৰ ডেইলি চাব বিচাৰে বা ল'ব বিচাৰে তেনেহ'লে অংকিতা ডেকা মোৰ ইউটিউব চেনেল, সেইটো চেনেলত গৈ আপোনালোকে চাৰ্চ কৰি অংকিতা ডেকা তেনেহ'লে চাব পাৰিব। মই ডেইলি আপোনালোকক অতি কম মূল্যত হাতে বোৱা, তাঁতশালত হাতে বোৱা মেখেলা চাদৰবোৰ সেই চেনেলটোত দেখাওঁ। আপোনালোকৰ পচন্দ হ'লে ল'ব পাৰিব বা আপোনালোকে কেনেকুৱা ডিজাইন হয় যদি কোনোবা শিপিনীয়ে চাই আছে ভিডিঅ'টো তেনেকুৱা ধৰণৰ বব পাৰিব। আৰু গোটেইকেইটা ব্লাউজৰ ডিজাইনবিলাক মই আপোনালোকক দেখাই আছোঁ। ধুনীয়া ধুনীয়া হেভি ডিজাইনৰ ব্লাউজবিলাক আৰু বহুকেইটা ব্লাউজ মই আজি এই ভিডিঅ'টোৰ জৰিয়তে দেখাই আছোঁ। সেয়েহে অলপ খৰখেদাকৈ দেখাই আছোঁ যাতে মই গোটেইখিনি ভালদৰে দেখাব পাৰোঁ বা ভিডিঅ'টো বহুত বেছি দীঘলীয়া নহয়। দীঘলীয়া হ'লে আপোনালোকে হয়তো বৰিং পাব পাৰে। নেক্সট আপোনালোকক আন এটা ডিজাইনৰ দেখাই আছোঁ। চাব, মই ফ্ৰণ্ট ছাইড আৰু বেক ছাইড দুয়োটা দেখাই আছোঁ যাতে আপোনালোকৰ কোনো ধৰণৰ কনফিউজ নোহোৱাকৈ ল'ব পাৰে। এয়া চাব, এইটো ডিজাইন দিয়া হৈছে এনেকুৱা ধৰণৰ, খুব মৰম লগা হয় এইটো। মই এনে দেখাই আছোঁ আৰু গোটেইবিলাক ব্লাউজৰে পেডবিলাক আছে। যিহেতু মানে বেক ছাইডটো বহুত বেছি কাটা আছে বা সেইটোত আপোনালোকে মানে কি আৰু কনফিউজ হ'ব নালাগে বা টেনশ্যন ল'ব নালাগে। যিহেতু পেড আছে আপোনালোকে সেইটো অলপ বেছি কাটা হ'লেও কোনো প্ৰব্লেম নাই। আৰু যিটো আপোনালোকৰ পচন্দ হয় স্ক্ৰীনশ্বট লৈ আপোনালোকে হোৱাটছআপ কৰিব। আৰু মই ভিডিঅ'টো ভিতৰৰ পৰা দেখাই আছোঁ, মানে ঘৰৰ ভিতৰৰ পৰা, সেয়েহে কিবা এটা ক'লা ক'লা কালাৰ আহি গৈছে, ধোৱা লাইট জ্বলাইও কৰিছোঁ তথাপিও দিনৰ কাৰণে, কাৰণ বতৰটো বহুত বেয়া, বৰষুণ দি আছে বাহিৰত, মানে ভিডিঅ' বনাব পৰা পৰিস্থিতি নাই। একেবাৰে বৰষুণ, কাপোৰবিলাকে বেয়া হ'ব। আৰু যদি আপোনালোকৰ পচন্দ হয় তেনেহ'লে মই কুৰিয়াৰ ব্লুডাৰটোত কাপোৰবিলাক পঠাই দিওঁ। কুৰিয়াৰ চাৰ্জ 110 টকাটো এক্সট্ৰা হয় আৰু আপোনালোকে মোৰ ঘৰৰ পৰা কাপোৰবোৰ ল'ব পাৰিব বা ৰঙিয়া পুথিমাৰী, বাহেতা, চাৰিআলি, সাজে বা দগাঁও চক এনেকুৱা ঠাইৰ পৰা ল'ব পাৰিব। আৰু এই চেনেলটোৰ জৰিয়তে আপোনালোকে বিভিন্ন ধৰণৰ হাতে বোৱা মেখেলা চাদৰৰ লগতে যিকোনো মেখেলা চাদৰ বা ব্লাউজ এনেকুৱা ডিজাইনবিলাকো আপোনালোকে পাই যাব। এতিয়ালৈকে যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি থ'ব যাতে মই ভিডিঅ' দিলে মই দিয়া ভিডিঅ'ৰ ন'টিফিকেশ্যনবোৰ বা মই ভিডিঅ' দিলে আপোনালোকে পাই যায়। আপোনালোকে ঘণ্টিটো প্ৰেছ কৰি থৈ দিব যাতে মই ভিডিঅ' দিলে মই দিয়া ভিডিঅ'ৰ ন'টিফিকেশ্যনবোৰ আপোনালোকে পোনপ্ৰথমে পায়। আৰু মই এইটো চেনেলত হাতে বোৱা মেখেলা চাদৰবোৰো অফাৰ প্ৰাইজত দি দিম। আপোনালোকে সেই অফাৰ প্ৰাইজত ল'বৰ বাবে মোৰ চেনেলটো পলম নকৰি ছাবস্ক্ৰাইব কৰি থ'ব। আমাৰ গোটেইকেইটা ব্লাউজকেইটাই মই ভালদৰে আপোনালোকক দেখাই আছোঁ, মই মোৰ নিজৰ গাত লৈ দেখাই আছোঁ। আৰু যিটো আপোনালোকৰ পচন্দ হয় আপোনালোকে স্ক্ৰীনশ্বট লৈ হোৱাটছআপ কৰিব। যিটো স্ক্ৰীনত নাম্বাৰ দিয়া আছে এইটো নাম্বাৰত আপোনালোকে হোৱাটছআপ কৰিলে পাই যাব। আৰু গোটেইবিলাক কালাৰে মই প্ৰায়বিলাক কালাৰ আজি এই ভিডিঅ'টোৰ জৰিয়তে লৈ আনিছোঁ। আৰু আপোনালোকে কমেণ্ট কৰি জনাব কেনে লাগিছে ব্লাউজবিলাক। যদি নলয়ো আপোনালোকে তাৰপৰা কমেণ্ট কৰি জনাব। নেক্সট চাব, আৰু আন এটা দেখাই আছোঁ। আজি মই আপোনালোকৰ ওচৰত এইকেইটা ডিজাইন লৈ আহিছিলোঁ, দেখালোঁ। পচন্দ হ'লে অৰ্ডাৰ কৰিব। আজিলৈ ইমানে, ধন্যবাদ।